মানুহ ইয়াত মানে হেৰি শুবও লাগে তাৰমানে ন। তো নমস্কাৰ বন্ধুসকল, মোৰ NM প্ৰণয় চেনেলটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মানে এতিয়া আছোঁ মাকুমৰ মোৰ বন্ধু এজনৰ ঘৰত। হা কিমান মান পুহিব পৰা যাব এইটো ঘৰত? এইটো ঘৰত মোটামুটি আপোনাৰ 15 বাই 80 আছেতো, প্ৰায় 800-900 পৰা হ'ব। 800-900 পুহিব যাব ইমান ডাঙৰ ঘৰটোত। কিন্তু বহুত সুবিধা। ঠাণ্ডা ছিজনত অকণমান বেছি পাৰিব, কিন্তু গৰম ছিজনত সিমানটো পাৰিব। মানে বন্ধুজনৰ মানে ঘৰ মানে এই বিশেষকৈ মানে ফাৰ্মতে আছে। তো বন্ধুজন মই দেখুৱাবলৈ বিচাৰিছোঁ মানে সি কেমেৰা আগত ওলাব লাজ কৰিছে, মানে তো লাজ কৰি কি লাভ আছে, তো কিবা এটা ভাল কাম কৰিছে। তেখেতে পেছাত এজন স্কুলৰ ইনষ্ট্ৰাক্টৰ হিচাপে মানে কাম কৰে যদিও আদৰ্শস্বৰূপ হিচাপে তো কিবা এটা কৰি দেখাবলৈ চেষ্টা কৰিছে। তো কৰোঁ বুলি ক'লে আমি বা কোনোবা কিয় নোৱাৰে। তো কোম্পানী বা যিকোনো ৰাস্তাৰ সুবিধা আছে আমাৰ এই ব্ৰইলাৰ ফাৰ্ম খুলিব চাকৰি বা বাকৰি বিচাৰি ফুৰিবৰ কাৰণে বহুত কিবা কিবি কৰি ফুৰোঁ। তো মই চাকৰিটো মানে কৰি কোনো মানে হেৰি কৰিব লাভ নাই। নিজে এটা নিজৰ কামৰ নিজৰ ভৰিৰ ওপৰত যদি থিয় হ'বলৈ চেষ্টা কৰে তেনেহ'লে কিয় কৰিব নোৱাৰিব, সকলোৱে মানে ইয়াৰ প্ৰমাণ হিচাপে দেখুৱাব পাৰে। তো মানে তেখেতৰ মানে ব্ৰইলাৰ ফাৰ্মটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো নামটো তাৰ আৰৱ মৰাণ, তেখেতক বহুত দিনৰ মূৰত লগ পালোঁ। তো এফালে মই আহিছিলোঁ, তেখেতৰ মানে ফাৰ্মখন চাই যাওঁ বুলি মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। তো কি খবৰ? ভালে আছে ন? তো মানে মই তোমাৰ ফাৰ্মখনৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। তো মানে কেনেকুৱা কি মানে কোম্পানীৰ পৰা কেনেকুৱা কি ধৰণে কৰিছে নিজৰ ভৰিৰ ওপৰত থিয় দিবৰ কাৰণে কিবা এজন উদ্যম ব্যক্তি হিচাপে বুলি কৈছোঁ দেই। তো তোমাক তো মানে এখেতে মানে উদ্যম ব্যক্তি হিচাপে কিবা এটা কৰি দেখাবলৈ চেষ্টা কৰিছে। তো ইয়াৰ আদৰ্শ আমি মানিবলগীয়া। তো বহুত কিবা কিবি কৰি ভাল পায় এই। তো এটা ব্ৰইলাৰ ফাৰ্ম খুলিছে। তো এই ব্ৰইলাৰ ফাৰ্মটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক তেনেহ'লে, নে কি কয়? তো ভিতৰত সোমাবলৈ চাব পাৰিম বা? আপুনি যদি এনেকুৱা এটা ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ বিচাৰে তো এখেতৰ নাম্বাৰটো মোক মানে কমেণ্টত বিচাৰিলে মানে দি দিম বাৰু। কমেণ্ট কৰিব আপোনালোকে কণ্টেক্ট নাম্বাৰটো। তো এনেকুৱা এটা সুবিধা মানে কোম্পানীৰ ফালৰ পৰা সুবিধা আপুনিও ল'ব পাৰে। খুচৰিবলৈ কাম আছে নেকি? মই সোমাই আহিলোঁ নহয় ইমানখিনি কাম আছে। মানুহতো বেলেগ মানুহ সোমাব দিব নোৱাৰি নহয় ইয়াত। বেলেগ মানে এনেকৈ কাম কৰা মানুহ কেইটা সোমাই বাৰু, বাকী এনেকৈ বাহিৰা মানুহ সোমাব দিয়া নহয়। কোম্পানীটো কি কোম্পানী হয় মানে বেলেগ কণ্টেক্ট কৰিবলৈ হ'লে মানে তোমাৰ ধৰি লওক যিটো কোম্পানীত যে এতিয়া যে হেৰি কৰি আছে এইটো সোনা কোম্পানী। হয়। সোনা কোম্পানী মানে গোটেই পোৱালিৰ পৰা হেৰিলৈকে মানে আপোনাক পুহিবৰ কাৰণে সুবিধা দিছে, নহয় জানো? তো ইয়াৰ প্ৰফিটটোতো আপোনাৰ লগত মানুহ কিমান জন মানে লগত ল'ব লগা হৈছে আৰু বৰ্তমান বাৰু এজনে আছে। বৰ্তমান এতিয়া এজনে লোৱা হৈছে ন? এনেই মানে দুজনমানতো ল'ব লাগিব। মিনিমাম দুজন থাকিব লাগে, মানে এজনৰ অকণমান অসুবিধা হ'ব। এইটো ন সম্পূৰ্ণ ফ্ৰী ব্ৰইলাৰ পুহিবৰ কাৰণে কোম্পানীৰ ফালৰ পৰা এই সোনা কোম্পানী বুলি ক'লে তো ইয়াক কণ্টেক্ট কৰিব পাৰে। মোক কমেণ্ট কৰিব, কণ্টেক্ট নাম্বাৰ যদি লাগে তো নাম্বাৰটো দি দিম। আৰু ভিডিঅ'টো আছিল এনেকুৱাই। তো দেখুৱালোঁ অকণমান, আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু দুজন মানে যদি সুবিধা পাব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব, মই সুবিধাটো আপোনালোকক কৰি দিম। ঠিক আছে কিমান দিন হ'ল? প্ৰায় 16 দিনমান হৈছে। 16 দিনত মানে আজি দিনটো ক'লে 17 দিন হ'ব। প্ৰায় কিমানমান আছে ইয়াততো? 2160টা। 2160টা টাৰ্গেট। ইয়াত কিমানমান লাভ কৰা আশা কৰা আৰু তুমি ইণ্টাৰেষ্ট ধৰি লওক কেজিত কেনেকৈ দিব? মুঠতে এতিয়া প্ৰথম মানে হেৰি কৰিছে আৰু ন এবছৰ? মানুহ ইয়াত মানে হেৰি শুবও লাগে তাৰমানে ন? বিচনা পাতি ৰেডি হৈ থকা মানে দেখিছে। মানুহটো ইয়াত থাকিলে মানে ভাল ন? খোৱা বোৱা হওক, খোৱা চকা মানে এৰি দিব লাগিব মানে, হয়নে নহয়? কিমান হেৰি আছে টোটেল? 2100।
অঁ 45 দিনত পূৰা হেৰি হৈ যাব 40 দিন টাৰ্গেট 40 দিনৰ টাৰ্গেট মানে গোটেইখিনি কোম্পানীয়ে লৈ যাব হয়নে নহয় তো মানে কিবা আন্দাজত কৰিলে মানে 40 দিনত তোমাৰ প্ৰফিট কিমানমান হ'বগৈ বাৰু এইটো বেষ্টততো মানে তোমাৰ প্ৰফিট নাথাকিব বাৰু কাৰণ কোনোবা গোটেইখিনি খৰচ পাতিতে নহয় জানো 1,30,000 টকা খৰচ কৰি এই মানে 2100 ব্ৰইলাৰ পুহিবৰ কাৰণে সক্ষম হৈছে মানে তো এয়া বছৰ প্ৰথম আৰম্ভণি যেতিয়া মানে প্ৰথম 40 দিনত মূলটো ঘূৰিব বুলি আশা এটা কৰিছোঁ তো নেক্সট বাৰৰ পৰা ইয়াৰ লাভটো ষ্টাৰ্ট হ'ব তো প্ৰথমতে কিছুমান খৰচো কৰিবলগীয়া হয়তো তো আপোনালোকে চেষ্টা কৰিব পাৰে তো ইমানে আছিল মোৰ ভিডিঅ'টো তো তেখেতৰ মানে মনৰ আশা মানে ভৱিষ্যত উজ্জ্বল হওক তাৰ কামনাৰে মই সৰু সুৰা এটা মই ভিডিঅ' বনালোঁ তো তাকে আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাব